আমাৰ এলিমেণ্টাৰীৰ শিক্ষক হিচাপে আজি 3টা বজাত আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ শিক্ষকসকলৰ ফাইনেল লিষ্ট ওলাব। তাত 4,437 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। তেওঁলোকক মই 3টা বজাত আমাৰ পোৰ্টেল চাবৰ কাৰণে অনুৰোধ কৰিম। উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নাম তেখেতসকলে পাব আৰু কলেজৰো যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকেও ইতিমধ্যে তেওঁলোকৰ ৰিজাল্ট পাব্লিছ হৈছে। সমান্তৰালভাৱে উচ্চ মাধ্যমিক পৰীক্ষাত উচ্চ মাধ্যমিকৰ গ্ৰেজুৱেট টিচাৰ্ছ বুলি যাক আমি কওঁ, মাধ্যমিক শিক্ষক বুলি আমি যিটো কওঁ, সেই মাধ্যমিক শিক্ষকত 2,332টা নিযুক্তি হ'ব, অৰ্থাৎ 7,473টা। আৰু কিছুদিনৰ পৰা বাতৰি কাকতত এটা বিষয়ে স্থান পাইছিল, অসমৰ বাহিৰৰ পৰা কোনোবাই নিযুক্তি পাইছে নেকি প্ৰাথমিক শিক্ষকত। শিক্ষামন্ত্ৰীয়ে মোক কোৱা মতে অসমৰ বাহিৰৰ এজন প্ৰাৰ্থীয়েও নিযুক্তি পোৱা নাই। যদিও আইনমতে আমি আগে পিছে এই ক্ষেত্ৰত মই সাংবাদিকসকলক আৰু এটা সোঁৱৰাই দিছোঁ যে আগে পিছে বাহিৰৰ প্ৰাৰ্থী নিযুক্তিত অসম চৰকাৰে বাধা দিছিলে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশযোগে আমাক জনাইছে যে আমি তাক বাধা দিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত এইবাৰ কোনেও পোৱা নাই, কিন্তু যিটো মাজে মাজে চৰকাৰক দোষাৰোপ কৰা হয়, এই ক্ষেত্ৰত মই আপোনালোকক স্পষ্ট কৰি দিছোঁ যে চৰকাৰে বাহিৰৰ প্ৰাৰ্থী অহা বন্ধ কৰিছিলে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়যোগে এইটো সংবিধানৰ আৰ্টিকল 14ত আমাৰ এইটো অধিকাৰ নাই বুলি তেওঁলোকে জাজমেণ্ট দিছিলে। কিন্তু যি নহওক, সৌভাগ্যবশতঃ এইবাৰ শিক্ষক নিযুক্তিত তেনেকুৱা কোনো বাহিৰৰ প্ৰাৰ্থী নাই। প্ৰতিদিন বাতৰি কাকতত এনেকুৱা এটা ওলাইছিলে নিউজে হাজাৰ হাজাৰ বাহিৰৰ প্ৰাৰ্থী। মই দায়িত্ব সহকাৰে ক'ব খুজিছোঁ যে এইবাৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিত অসমৰ বাহিৰৰ এজন প্ৰাৰ্থীও নাই। এই কথাটো মই আপোনালোকক ক্লিয়াৰ কৰি দিব খুজিছোঁ যাতে মানুহৰ মাজত কোনো এটা নিগেটিভ মেছেজ নাথাকে। ছ'চিয়েল জাষ্টিছ আৰু এম্পাৱাৰমেণ্ট বিভাগে এটা পৰীক্ষা কৰিছিল, স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ফৰ ফিজিকেলি চেলেঞ্জ কেণ্ডিডেটছ। ইয়াত উত্তীৰ্ণ হৈছে 362 গৰাকী।